Good morning everyone আৰু আজি মনটো খুবেই ভাল কিয় জানে নে মই দেখাই আছো ৰব এইবোৰ দেখিছে না এইখিনি হৈছে মা আৰু দেউতাই শিৱসাগৰৰ পৰা দি পঠিওৱা মৰম এয়া চক ইমান ধুনীয়া ধুনীয়া ফ্ৰেছ সবজি দি পঠিয়াইছে নিজে খেতি কৰা এয়া ইফালে আছে লাই মূলা পালেং আৰু ইফালে দিছে ভেন্দি আৰু ইফালে আছে এয়া চক কল জাহাজী কল জাতি কল একদম যি আছে সকলোখিনি দি পঠিয়াইছে ধুনীয়াকৈ এয়া মূলা আৰু ইফালে আছে এয়া দেখিছে না ৰঙালাও জিকা আৰু এয়া কি জানা না এয়া জাতিলাও দি পঠিয়াইছে তাকো এফাল কাৰণ আমি ইমান খাব নোৱাৰো সেই কাৰণে বেয়া হ'ব কাৰণে এয়া দি পঠিয়াইছে এফাল আৰু এইফালে আছে দেখিছে নে শুকান মাছ কি ধুনীয়া ধুনীয়া বস্তু দি পঠিয়াইছে আৰু এয়া এইবোৰে আৰু মৰম আৰুনো কি লাগে নহয় না এয়া সব আজি মনটো খুবেই ভাল আৰু এইখিনি ফ্ৰেছ বস্তু দেখি আৰু বিৰাটে ভাল লাগিছে সো আপোনালোকক অকমান দেখাই দিলো এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া আৰু আপোনালোকেও নিজৰ ঘৰৰ বাৰীৰ খেতি কৰি কোনে খাই জনাবচোন মই খুবেই ভাল পাওঁ এনেকৈ যদি কোনোবাই দি পঠিয়ায় আৰু নিজৰ মানুহে যেতিয়া মৰম দি পঠিয়ায় এই বস্তু দি পঠিয়ায়টো মৰম বুলি ল'ব লাগিব নহয় জানো সো এয়া এইখিনি আপোনালোককো দেখালো আৰু ধুনীয়াকৈ ঠিকছে আৰু খাম আৰু